নমস্কাৰ সুপ্ৰভাত আজি শনিবাৰ ইংৰাজী 1 আগষ্ট 2026 অসমীয়া আজি শাওনৰ 15 তাৰিখ আমি যদি গোটেই দিনটোৰ কাৰণে আমি নিউমেৰিকেল ভ্যালু লিয়াও তেতিয়াহ'লে বেসিক নাম্বাৰ হৈছে 1 ডেষ্টিনি নাম্বাৰ হৈছে 9 1 আৰু 9 ৰ বৰ ধুনীয়া এটা কম্বিনেশ্যন আৰু গোটেই দিনটোৰ যদি শুভ সংখ্যাৰ কথা কওঁ 1 আৰু 9 হৈছে শুভ সংখ্যা শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া মেঘ ৰাশিৰ জাতকসকলৰ আজি যিবিলাক বিবাদ আছিল যি তেওঁলোকৰ লাইফত যি কোৰ্ট কেছ আছিল সেইবিলাক তেওঁলোকৰ নাইকিয়া হ'ব তেওঁলোকৰ কাৰণে খুব ভাল সময় বৃষ ৰাশিৰ জাতকসকলৰ বন্ধুৰ লগত আজি বিৰোধ ঘটিব মিথুন ৰাশিৰ জাতকসকলৰ সন্মান তেওঁলোকৰ বৃদ্ধি হ'ব খুব ভাল কৰ্কট ৰাশিৰ জাতকসকলৰ কৰ্মত জটিলতা দেখাইছে কৰ্মত ক্ষেত্ৰত তেওঁলোক অসুবিধা পাব সিংহ ৰাশিৰ জাতকসকলৰ কাৰ্যসিদ্ধিৰ যুগ খুব এটা ভাল সময় কন্যা ৰাশিৰ জাতকসকলৰ গৃহৰ ক্ষেত্ৰত উন্নতি দেখাইছে গৃহ উন্নতিৰ যুগ তুলা ৰাশিৰ জাতকসকলৰ প্ৰতাৰিত হোৱাৰ আজি সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকসকলৰ পদ প্ৰাপ্তি তেওঁলোকৰ ঘটিব গতিকে খুব ভাল তেওঁলোকৰ যিকোনো সন্মান তেওঁলোকে লাভ কৰিব পাৰিব ধনু ৰাশিৰ জাতকসকলৰ কৰ্মত জটিলতা বৃদ্ধি মকৰ ৰাশিৰ জাতকসকলৰ তেওঁলোকৰ আজি সম্পদ লাভৰ যুগ আছে কুম্ভ ৰাশিৰ জাতকসকলৰ সাধাৰণ তেওঁলোকৰ আঘাত কবাত এক্সিডেন্ট হ'ব পাৰে অলপ সাৱধান চলিব আৰু মীন ৰাশিৰ জাতকসকলৰ আজি অলপমান এনজাইটি ডিপ্ৰেছন তেওঁলোকে আজি ভুগিব পাৰে গোটেই দিনটোৰ কাৰণে যদি আমি ওছো জেন্টাৰ কাৰ্ডৰ মাধ্যমেৰে গাইডেন্স কাৰ্ড উলিয়াও গাইডেন্স কাৰ্ড আহিছিলে কাৰেজ যিমান নেগেটিভিটি নাহক কিয় আপোনাৰ লাইফত আপুনি পজিটিভিটিৰে যদি আগবাঢ়ে আপুনি যদি ভালকে আপুনি কাম কৰে আপোনাৰ লাইফত কোনো শক্তিয়ে আপোনাক ডিস্টাৰ্ব দিব নোৱাৰে